নমস্কাৰ বন্ধুসকল, মই গাৰ্গে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমি এতিয়া বিধিয়া জাজিকোণাত 11 দিনীয়া কাৰ্যসূচী ৰাস মহোৎসৱ হৈ আছে। এতিয়া তাকে যাব ওলাইছোঁ। কালিও গৈছিলোঁ, ডান্স কম্পিটিশ্যন আছিল। তাকে যাই এতিয়া মোৰ চৰ্দি লাগি মাত ভাঙি গৈছে। আজিও যাব ওলাইছোঁ। আজি যোৱাৰ কাৰণটো হ'ল, আজি আমাৰ ইউটিউবাৰ তেলচুৰা আহিব। বহুত ভাল অভিনয় কৰে আৰু কমেডিও কৰে, মই ভাল পাওঁ। সেইকাৰণে চাব যাম তেলচুৰাক। যাই আছোঁ আৰু এতিয়া বহুত চৰ্দি লাগিছে, মাস্কখন মাৰি লওঁ। বৰ্ণেট এয়া আমি ৰাসৰ থলী আহি পালোঁ। খুব ধুনীয়া পৰিৱেশ। এয়া কাৰ্যালয় সন্মুখতে আছে। এয়া আমি মূৰ্তি থকা ঠাইলৈ গৈ আছোঁ। কি ধুনীয়াকৈ সজাইছে চাওকচোন। ইয়াতে লিখাই আছে বিধিয়া জাজিকোণা আঞ্চলিক ৰাস মহোৎসৱ। বহুত মানুহ হৈছে। এইবাৰ সুন্দৰ সুন্দৰ মৃন্ময় মূৰ্তিবিলাক চাওঁ আহকচোন। এয়া গণেশ আৰু এইফালে মূৰ্তিবোৰ আছে। এইটো মৎস্য, তাৰপিছত আছে কুৰ্ম, তাৰপিছত নৰসিংহ। এইবাৰ মূৰ্তিবিলাক আছে আৰু এইফালে ব্ৰাহ্মণ, পৰশুৰাম, তাৰপিছত হলি, ৰাম, বৰাহ, শ্ৰীৰাম। এইকেইটা হ'ল ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ। আৰু ইয়াতে আছে বুদ্ধ, কল্কি, আৰু ইয়াতে বহুত কিবা কিবি মূৰ্তি আছে। বৰ দুখৰ কথা, আজিকালি ওজাপালি সিমান এটা দেখিবলৈ পোৱা নাযায়। বৰ দুখৰ কথা, মই দেখায়ে নাই। চাবলৈ মোৰ বহুত হেঁপাহ আছে। বলক এতিয়া অলপ আগৰ ফালে যাওঁ, কি আছে চাওঁ আগত।
আহিছে আৰু আহিব লাহে লাহে যেতিয়া প্ৰিয়ংকা বাইদেউ গান গাব। আহকচোন সৰু ল'ৰা ছোৱালীৰ বস্তুবিলাক চাওঁ, চাই ভাল লাগে নহয় সৰু ল'ৰা ছোৱালীৰ বস্তুবিলাক। মোৰো ইয়াতে উঠিব বহুত ভয় লাগে, যদি কিবাকে দুৰ্ঘটনা হৈ গ'ল শেষ আৰু, হাত ভৰি ভাঙিবৰ ইচ্ছা নাই মোৰ। বিধিয়া জাজিকোনা ৰাস বুলি ক'লে কেইবিধমান খাদ্য বস্তু একদম মানে বিখ্যাত। সেই কেইবিধমান হ'ল পলু ভাজি, তাৰপাছত সৰু শামুক, একদম বিশেষকৈ গাহৰি পোৰা। আৰু যোনে যোনে খাই ভাল পায় ইয়াতে আহিব পাৰে। এইবিলাক আমি এইবাৰ দোকানবিলাক চাওঁ আহকচোন। দেখিছেনে কিমান দোকান হোটেলবোৰ বাপৰে শাৰী শাৰীকৈ আছে। আৰু আমি কিবা খালোঁ, কিমান দাম, বহুত দাম লৈছে কিয় নাজানো। আহকচোন এইবাৰ অলপমান মঞ্চৰ ফালে যাওঁ আৰু তেলচোৰা আহিছেনে নাই খবৰটো লওঁ। কিন্তু নাই, তেলচোৰা অহা নাই। আয়তীসকলে থিয় নাম গাই আছে। আহকচোন অলপমান থিয় নামকে চাওঁ, থিয় নামো চাই বহুত ভাল লাগে। ইয়াত থিয় নাম দি আছে, অলপ চালোঁ সেয়াই। কেৱল মানুহেই মানুহ, ইমান মানুহ হৈছে, হেঁচা ঠেলা। আপোনালোকক এতিয়া এটা ধুনীয়া বস্তু দেখুৱাম। এইখনৰ নাম হ'ল পাগলা গাড়ী। বাপৰে, এইফালে এবাৰ ঘূৰে, সেইফালে এবাৰ ঘূৰে, মোৰ চায়ে মূৰটো ঘূৰাই গৈছে। একবাৰ ওপৰৰ ফালে, একবাৰ তলৰ ফালে, চাওকচোন মানুহবিলাকে যে কেনেকে উঠিছে বাপৰে। নিচনে আৰু এই সিহঁতে বমি কৰি ধৰি আছে। আপোনালোকক পাগলা গাড়ী দেখুৱালোঁ। এতিয়া তেলচোৰা আহিছেনে নাই খবৰটো লওক বলকচোন। তেলচোৰা আহিছে দেখোন হে, মই গমেই পোৱা নাছিলোঁ। আহক তেলচোৰাৰে অলপমান কমেডি চাওঁ। তই কিবা কলি, কিবাহে বুজি পা। মাইকি টেষ্টিং কি মাইকি টেষ্টিং মাৰি আছা হে? হালো বুলি ক'লি দেখোন, তই ভালেহে থাকা, সেইকাৰণে মই বেলেগকে কৈছোঁ। তোক এটা প্ৰশ্ন সুধো, তই ক'ব পাৰিবি না? প্ৰশ্ন দে সুধ। দেচোন দে সাগৰিকা, তই কৌ ফাৰ্ষ্টতে ফাঁচি দে, তাৰপিছত জেলত থৈ, তাৰপিছতহে বিচাৰ কৰে। ফাঁচি দিয়াৰ পিছত দেখোন মৰিয়ে যাব, তাৰপিছত কিংকে জেলত থব আৰু কিংকে বিচাৰ কৰিব। ঐ বেঙি, তই জানা না নাজনা? ভালকে ভাবি চাচোন। নাজনো দে মই, তইয়ে কচোন। নাজনা? নাজনো। লাঙি জাল কিংকে? ঐ বেঙি, মাছটো আহি কেনে লাঙি জালত গছ লাগে না, সেইটো ফাঁচি দিয়া হ'ল। আৰু মানুহটো আহি কেনে মাছটো লৈ গেল আৰু সেইটো জেলত থোৱা হ'ল। তাৰপিছত মানুহটোৱে মাছটো নি কেনে ভাবব মই ঔটেঙাৰ আঞ্জা দি খাম না আমৰা টেঙা দি খাম, এনেকে ভাবব, সেইটো বিচাৰ কৰা হ'ল। হবাও পাৰে দে।
দেচোন তই ক গৰুৱে আমাক কি দিয়ে গৰুই আমাক হাগি দেই না থেত এনে গৰুই আমাক হিংকে দেই সেইগিলা নহয়ে তই মনত পৰছি পায়খানা নিৰ্মাণ কৰিব লাগিব হয়না ঘৰে ঘৰে পালি গাই পতি দিব লাগিব পায়খানা নহয়ে তেলি ডক্তৰখানা কৰিব লাগিব ডক্তৰখানা নহয় কল কাৰখানা কল কাৰখানা মোৰ মনত আছিলে অলপমানে ভুল হৈছে লাষ্টৰখিনি হৈছে দে তেজৰাহঁতৰ কমেডি চালো এইবাৰ তেওঁলোকৰ লগতে অহা এটা দাদাই এটা ডান্স কৰি পেলাই কাৰ্যসূচীটো শেষ কৰিলে চাওঁ হকচোন ধুনীয়া ডান্স चंदा भी दीवाना है तेरा जलती है तुझसे सारी चकोरियां काजल की सियाही से लिखी है तूने जाने कितनों की लव स्टोरियां केसरिया तेरा इश्क है पिया रंग जाऊं जो मैं हाथ लगाऊं दिन बीते सारा तेरी फिक्र में रहन सारी तेरी खैर बनाऊं केसरिया तेरा इश्क है पिया केसरिया तेरा इश्क है पिया केसरिया ৰাস চালোঁ ৰাস চাই ঘৰলৈ ঘূৰি আহিলোঁ আৰু টোপনিও লাগিব ধৰিছে গাড়ীখন আনিব দিয়া নাই দূৰত থৈছোঁ গাড়ীখন অলপ দূৰত আছে গাড়ীখন আৰু হেঁচা ঠেলা হৈছে বহুত সেইবাবে যাই আছোঁ আৰু বহুত হেঁচা ঠেলা কিছুমান গাড়ী আনিব দিয়া নাই ৰাস চাই ঘৰ আহি পালোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ শুভৰাত্ৰি ধন্যবাদ।